তো নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফাইনেলি মই আহি গ'লোঁ নামেৰি, আৰু দিন হৈ গ'ল মোৰ এবছৰ হৈ গ'ল পূৰা ভিডিঅ' নিদিয়া। মানে মোৰ বহুত প্ৰব্লেম হৈ গৈছে, মাজতে বহুত এক্সিডেণ্ট হৈ গৈছে, আৰু মোৰ তেনেকৈ বহুত প্ৰব্লেম হৈ গৈছে, ভিডিঅ' কৰাৰ সুবিধাও পোৱা নাছিলোঁ, আৰু তেনেকৈ ফুৰিছোঁ জেগা, কিন্তু আপোনালোকক মই দেখাব পৰা নাই। তো আজি মই আহি গ'লোঁ নামেৰি, আৰু মই পানীৰ মাজত বহি আছোঁ। তো মোৰ লগত এইটো অৰুণ দেখিছে নহয়, राजा जी क्या लग रहे हो। তো ফাইনেলি মানে মই পানীৰ মাজৰ পৰা আপোনালোকক দেখাব পাৰিছোঁ কিমান মানুহ হৈছে। বহুত বেছি মানুহ হৈ গৈছে ইয়াত, আৰু চাওক কেনেকুৱা লাগিব। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে আপোনালোকৰ কাৰণে এই প্লেচটো ইমানেই ধুনীয়া, মানে আপোনালোকক মই দেখাবৰ কাৰণে ইয়াত আহিলোঁ, আৰু মই ভিডিঅ' বনোৱাৰ কথা নাছিলে, কিন্তু মই বনাই দিলোঁ আজি আপোনালোকক দেখাবৰ কাৰণে। ইমানেই ধুনীয়া প্লেচ, আপোনালোকে নামেৰি আহক আৰু আহি পেলাই চাওক জেগাবিলাক কেনেকুৱা, এবাৰ দেখাই দিওঁ। আৰু ইয়াত মানে বহুত বেছি মানুহ হৈছে আজি, বহুত ভাল লাগিছে মানে পানীৰ মাজত, আৰু মানে এই ইমানে চফা পানী, মানে কোনো আপোনাক মানে পানীখিনিৰ মাজত আহি পেলাই এনেকুৱা লাগিছে, মানে বহুত ধুনীয়া লাগিছে। মই মানে ক'বলৈ আপোনাৰ ভাষা নাই মানে ইমানে। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আমি এতিয়া খানা বনোৱা জেগালৈ গৈ আছোঁ পানীৰ মাজৰ পৰা, এইটো আৰু ইয়াত বহুত ঠাণ্ডা মানে, আৰু যোনবিলাক শিলবিলাক যে সেই শিলবিলাক বহুত দুখ পায়। আৰু আমি এতিয়া গৈ আছোঁ তাকে খানা বনোৱা জেগা। আমি এখন ট্ৰেভেলাৰতে আহিছোঁ, আৰু তালৈকে গৈ আছোঁ। ব'লক আপোনাৰ আমি খানা বনাই দেখুৱাই আছোঁ, আৰু বাকী সকলোখিনি দেখাম, ব'লক। তো গাইছ, আমি ফাইনেলি ভাতৰ জেগা পাই গ'লোহি এতিয়া, আৰু আমাৰ লগত এইকেইটা দেখিছে না মহাপণ্ডিত মানে। তো এইকেইটা তাক বহি আছে, আৰু এজন কাৰিকৰ মেইন কাৰিকৰ মাংস, কি ধুনীয়া মাংস বনাইছে, খাই দিয়ে নেকি আপোনালোকে? তো কেনেকুৱা লাগিছে নাজানো, তো ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক। আমাৰ খানা বনাই আছে, মাংসৰ মানে গোন্ধটো ইমানেই চলি আহিছে মানে একদম ক'ব পৰা নাই। এজন কাৰিকৰ দেখিছে একদম কেনে শকত আপত, একদম পেট কৈ দিছোঁ বুলি কৈ দিছে, মানে বহুত ধুনীয়া হয় একদম মানে। কি হ'ল তোমাৰ? কি হ'ল? কি হ'ল? কি হ'ল? अभी मजा आएगा ना भिड़ो। অনুভৱ কৰি দিয়া এবাৰ। ঠাণ্ডা ঠাণ্ডা মানে আমাৰ মানে আপোনাৰ জোতা কেইযোৰ যে পানীত আনি মানে দলি আহিলে, তো ইয়াক মানে আমি গোটেইকেইটাই মিলি পেলাই পানীত পেলাই কেনেকুৱা লাগে পানীত পৰি। গোটেইকেইটা আমাৰ মিলি পেলাই তোমাক যে আমি পানীত পেলালো, মই তোমালোক কি কৰিছিলো। জোতা আকৌ এবাৰ ট্ৰাই কৰো নেকি? তো ভিডিঅ'টো চাব, তো কেনেকুৱা লাগিছে খাই দিব লাষ্টলৈকে, অ'কে? এইটো তো আমি এখন ট্ৰেভেলাৰত আহিছিলোঁ, আমাৰ বৃন্দাবন হয়, আৰু ইয়াত পিকনিক জানে কিমান, আৰু মই আপোনালোক চব সকলোখিনি দেখাই আছোঁ। এয়া আমি পাহাৰৰ মাজত, আপোনাৰ চিনেৰীটো চাই কি ধুনীয়া, আৰু তাৰ মাজত আমি এটা পিকনিক খাই আছোঁ নামেৰি। তো আপোনালোকেও যদি আহে, এটা মানে নতুনকৈ পিকনিক স্পট খুলিছে, আৰু और अभी तो रुको, क्लाइमैक्स अभी बाकी। अभी मजा आएगा ना भिड़ो।
তো চাওক কিমান মানুহ বহুত মানুহ হৈছে ইয়াত বহুত মানুহ আপোনাৰ গোটেই ভিডিঅ'টো মই লাষ্টলৈকে দেখাইছোঁ আপোনালোকে চাই থাকক আমি চ' গাইছ মানে আমি ক'ত বহি আছোঁ গম পাইছে নেকি গাড়ীত औरत का चक्कर बाबू भैया औरत का चक्कर আৰু চাইডতে আমাৰ খানা হৈ আছে ধুনীয়াকৈ তো ভাই আমি ভাতকেইটা খাম আৰু এতিয়া হৈ আছে ভাত বহুত টাইম আছে शाबाश बेटा बहुत बढ़िया ভাত বনাইছে আমি মানে ডেগত নাছিলোঁ তো সেইটো কাৰণে আমি বেলেগত নাচিছিলোঁ বেলেগৰ ডেগত মানে নমতা পিকনিকে হয় তো আমি পিকনিক খাবলৈ গৈ পেলাই তেওঁৰ লগত নাচি আছিলোঁ আৰু লাষ্টলৈ ভিডিঅ'টো চাই থাকক আমি কুটুম দিয়া আছোঁ সৰুটো আপোনাৰ গঁড় দেখিছে মই ইয়াৰ পৰা আপোনালোকক দেখাইছোঁ এয়া অগাতলীৰ ৰেঞ্জৰ গঁড় মানে একদম সৰুকৈ দেখি পাইছোঁ তাৰমানে চকুৰে আপোনাৰ ভালকৈ দেখা পাই আছোঁ কিন্তু মানে ইয়াত অলপ সৰুকৈ দেখা নিচিনা লাগিছে সেইটো কাৰণে এয়া আমি অগাতলী ৰেঞ্জৰ বাহিৰটো দেখাই দিছোঁ আপোনালোকক চাওক এখন জান নহয় এইটো চৰি আপোনাৰ বিল হয় ধুনীয়াকৈ আৰু এয়া মই বাহিৰ চাইডে আছোঁ মানে ভিতৰতে সোমোৱা আৰু আপোনাৰ ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে মানে কালি আমি তাত পিকনিক গৈছিলোঁ পিকনিকৰ পৰা আমি আজি তো গাইজ মানে কালি আপোনাৰ ভিডিঅ'টো এণ্ডিং কৰিবলৈ থাকি গ'ল আৰু আজি আমি চহৰৰ ফালে মানে অগাতলী ৰেঞ্জৰ ফালে ঘূৰিব আহিছিলোঁ কাৰণে বোলো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ আপোনালোকে চাই কেনেকুৱা ফালে কমেণ্ট কৰিব আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে যদি নহয় মানে ছাবস্ক্ৰাইব কৰিবই মনটো তেতিয়া ভাল লাগিব আৰু আপোনালোকক মই ভিডিঅ' দিবলৈ বহুত তাৰমানে সুখী হৈ পৰিম আপোনালোকক মই ভিডিঅ' দিবলৈ তো লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ ধন্যবাদ আৰু জয় আই তো বাই বাই গাইজ